এতিয়া পালোহি বহুতৰ ঘৰ। এতিয়া বনাম মই মাছ। বৌয়ে মাছখিনি ফ্ৰাই কৰি দিছে। মাছ ফ্ৰাই কৰা তেলতে এতিয়া আলুখিনি ভাজি ল'ম। আলুখিনি ভাজি উলিয়াই পিঁয়াজখিনিও ভাজি ল'ম ৰঙচুৱা হৈ লোৱালৈকে। ইয়াতে দি দিলোঁ বিলাহী, সোৱাদ অনুসৰি হালধি, আদা ৰচুন খুন্দি লোৱা, সৰিয়হ খুন্দি লোৱা, সকলোবিলাক দি এতিয়া ভালদৰে মিলাই সিজিবলৈ দিম। ইয়াত কাটি আছে আপাহতি পচলা। এতিয়া দি দিলোঁ মাছৰ আঞ্জাখিনিত উতলা গৰম পানী। এতিয়া মাহেঁতি পনীৰ বনাবলৈ পনীৰ কাটি আছে। এতিয়া দি দিছোঁ মাছৰ আঞ্জাখিনিত সোৱাদ অনুসৰি নিমখ, ভাজি লোৱা আলুখিনি। অকণমান শাকখিনি উতলি যোৱাৰ পিছত দি দিম ফ্ৰাই কৰি থৈ দিয়া মাছকেইডোখৰ। শেষত মাছৰ আঞ্জাখিনিত দি দিম মছলা পাত। এয়া আমাৰ মাছৰ আঞ্জা খাবলৈ ৰেডি হৈ গ'ল। এয়া মায়ে বনালে চানাৰ দাইলৰ লগত পনীৰ।
ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আপোনালোক সকলোকে লগ পাম এক পুনৰ নতুন ভিডিঅ'ৰ সৈতে।